আমাৰ খুৰাই অকল ইউটিউবত অকল ভিডিঅ' দিয়ে নেকি বুলি ভাবিছে নেকি? নহয়, এইখিনি ইমান ধুনীয়া তামোল ৰুই থৈছে। এইখিনি তামোলৰ পুলি বহুত কষ্ট হয়, কিন্তু চাইকেলত ঠেলি 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 নিব লাগে। নোৱাৰোঁগে চালা, ইমান ঠেলিব লাগে নহয়। বহুত কষ্ট হৈছে সৰুদাই মই আনি ইমান ডোখৰ বাট। বহুত ভাগৰ লাগিলে চাইকেলত ইয়াত বহি ল'লোঁ। সেইখনে বহুত ভাগৰ লাগিলে সৰুদাই। অনুপ মৰাণ কাকো পথাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গাইজ, আমি আজি পথাৰলৈ গৈছোঁ। সৰুদাই গৈছে এইফালে ৰাস্তাটো এইফালে যাম। আমি কঠীয়া নিম, কঠীয়া ৰুম। মই কঠীয়া ৰুম দেই, সৰুদাই কঠীয়া নিব। চাইকেলখনত গৈছে, চাইকেলখনত নিছে। মই যাম পিছত গৈ আছোঁ আমি স্কুটিখনত চলাইছে। সদায় ঠেলি গৈছে, ইমান বোকা হয়। লাগি দিলে এনি বমা এনি বাইদেউ কালি যে মই এটা ভিডিঅ' দিছিলোঁ, সেইটো কেনেকুৱা পালে জনাব দেই কমেণ্ট কৰি। আহি পালোহি কঠীয়া তুলিত। এইখিনি চাওক, কালি তুলিছিলোঁ, চাপৰ হৈছিলে। এতিয়া আমি কঠীয়া নিম পথাৰলৈ। ধুনীয়া পৰিৱেশ। ইফালে সৰুদাই কঠীয়া নিব। কঠীয়া নিবলৈ এই কঠীয়া অকণমান চাপৰ হয় ইমানটো। আজি অনুপ মৰাণ দাইটিয়ে কঠীয়া নিছে পথাৰলৈ চাইকেলত তুলি 41 মুঠি তুলিলে। হেল্ল' বন্ধুসকল, বাৰীত কঠীয়া পাৰিলে বহুত কষ্ট হয়, কিন্তু চাইকেলত ঠেলি 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 নিব লাগে। নোৱাৰোঁগে চালা, ইমান ঠেলিব লাগে নহয়। বল একদম কল এটা খাব। অকণমান কল আধা খাইছিলোঁ যে, সেইকাৰণে মই আধা পাইছোঁ। গোটেইখন ঠেলিব নোৱাৰোঁ নহয়, সেইকাৰণে খালি আমাৰ খুৰাই অকল ইউটিউবত অকল ভিডিঅ' দিয়ে নেকি বুলি ভাবিছে নেকি? নহয়, এইখিনি ইমান ধুনীয়া তামোল ৰুই থৈছে। এইখিনি তামোলৰ পুলি, এয়া বগৰী, এয়া থেকেৰা এথোপা। এইখিনি তামোলৰ পুলি দেখিছে, খেতিও কৰে। বনখিনি ইমান ধুনীয়াকৈ দৰৱ মাৰি থৈ দিছে। আমাৰ বাৰীত অকল তামোল আছে বুলিয়ে নহয়, আমাৰ ইয়াত পুখুৰী এটা আছে, দাইতে মাটি আছে, ফাইনেল মাংস মেলি থৈছে। চাওক, বাৰীৰ পৰা অহা যোৱা কৰি আছোঁ আমি। বহুত কষ্ট হৈছে সৰুদাই মই আনি ইমান ডোখৰ বাট। সেইকাৰণে সিবছৰ পথাৰতে পাইছিলোঁ। পথাৰৰ পৰা তুলি আৰু দুবাট পেলাই হৈ যায়। এইবাৰ চাইকেলত অনা হৈছে। প্ৰত্যেকবাৰে আমি পথাৰতে পাৰোঁ। এইবাৰ সেই বাৰীত পাৰিলে, পথাৰত নেপাৰিলে, পথাৰত পানী নাহিছিলে যে, সেইকাৰণে নেপাৰিলে। বিয়া পাতি কি ক'বা আৰু, একদম বহুত দুখৰ বিষয়। আচলতে কঠীয়া আনিব লগা হৈছে পথাৰত, পূৰা এইকেইদিন পূৰা ব্যস্ত থাকিব লগা হৈছে। খালি তুমি সহায় কৰি দিয়াৰ কাৰণে মই বহুতখিনি সহায় পাইছোঁ। কাৰণ ইমান বোকাত যে আমি কঠীয়া ঠেলি আনিব লগা হৈছে, আচলতে এজনৰ কাৰণে কেতিয়াও সম্ভৱ নহয়। বহুত বোকা, আৰু চাইকেলখনৰ বোকা দেখিলে আপোনালোকে গম পাব যে কিমান ডোখৰ সোমাইছে। আকৌ এতিয়া আমি ইমান ডোখৰ চাইকেলত অনাৰ পাছতো এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ পৰা আকৌ কাণত লৈ যাব লাগিব। কাণ মাৰি লগাই
বেগকেইটা আৰি আকৌ কাণত মানে প্ৰায় 5-6 বিঘা দূৰলৈকে লৈ যাব লাগিব। আচলতে এয়াই জীৱন মানুহৰ, আচলতে জীৱন সংগ্ৰাম বুলি কয়। আৰু আমি যিহেতু জহাই ক'ব পাৰোঁ, কাকপথাৰ অঞ্চলৰ দিয়া গৌমেচাৰী বাসী হিচাপে আমি জহাই ক'ব পাৰোঁ যে কাকপথাৰ অঞ্চলত বিশেষকৈ ধান খেতিৰ কাৰণে খুব উপযোগী ঠাই। আৰু আমি এবাৰ ধান খেতি কৰিলে আমাৰ বছৰটোলৈ চিন্তা নাথাকে। কষ্টৰে আহি পালোহি পথাৰ। ইয়াৰ চাওক, সেইজনী আইতা, এই দুদিনীয়া মা। জীৱনত অহংকাৰ কিয়? মই তোমালৈ পতিম, তুমি মোলৈ হাঁহি হাঁহি পতি যোৱা। আহিবা পথাৰত পথাৰ ৰুবৰ কাৰণে, ৰোৱনীৰ এনেও প্ৰয়োজন আছে। এনেদৰে আচলতে আমি খেতি পথাৰত খুবেই ব্যস্ত। আপোনালোকে যদিহে কাকপথাৰ নাই অহা, এবাৰ আহক। কাকপথাৰ যি এটা সেউজীয়া পৰিৱেশ আৰু কাকপথাৰ যি গাঁৱলীয়া এটা একদম মনোমোহা পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। এফালে খেতি পথাৰ পৰিৱেশ দেখিব পাব আপোনালোকে। শ শ ৰোৱনী আৰু হালোৱাই আচলতে ভৰি পৰিছে পথাৰত। বন্ধুসকল, আমি এতিয়া পথাৰ পালোহি। এখন চাইকেলখন বোকা দিলে এইফালে। সৌৰা এতিয়া কাণৰ তুলি কঠীয়া নিব। পথাৰ পালোহি, চাওক। এইখন মাহঁতে ৰুই আছে যে, দেখিছে? মাহঁতে এয়া সৌৰাই গৈ আছে। মই যাম এতিয়া সৌৰাই পিছে পিছে। বোকাৰ গোন্ধ খুব ভাল লাগে। আমি কৃষকৰ সন্তান, আচলতে আমি খেতি কৰিবই লাগিব। গান দিগা চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰি জনাই দিব। বহুত ভাগৰ লাগিলে, চাইকেলত ইয়াত বহি ল'লোঁ। সেইখনে বহুত ভাগৰ লাগিলে। সদায় হেৰি আনিছে।